মই গৈছিলোঁ এখন মেডিকেলত, আমাৰ ওচৰৰে মেডিকেল হয়। তাৰপিছত ওচৰতে মোটামুটি মেডিকেলত যাওঁতে লাষ্টত তাতে কিবা এখন ফৰ্মত মোক চাইন লগা আছিল, ডক্টৰৰ চাইন লগা আছিল। ডক্টৰ বা ডক্টৰনী চাইন লাগে আৰু তাৰমানে চৰকাৰী মেডিকেলত। তো গ'লোঁ, মোৰ লগত দাদা এজন গ'ল। তাৰপিছত যাই কিনে তাৰপিছত সেই কি হ'ল, ডাক্তৰনীটো তাৰমানে যাব লগা হ'লে তাৰমানে যাব লগা টাইম হৈছে। তাৰপিছত থাক ঠিককৈ আমি যাই পালোঁ দে বাইদেউ, এটা আমাৰ কাম আছিল। তাৰপিছত কি কাম বোলো, এখন ফৰ্মত চাইন আপোনাৰ লাগিছিল। তাৰপিছত সেনেকৈ কওঁতে ঠিক আছে, চাইন আৰু ষ্টাম্প লাগে মেডিকেলত। তাৰপিছত ঠিক আছে মাৰি দিম বুলি ক'লে, কিন্তু চাহ পানী খৰচ দিব লাগিব। বোলে আপুনি আগতে চাইনটো মাৰকচোন, পইচাটোৰ কথাই কিয় ভাবছে আপোনালোকে, সেনেকৈ ক'লোঁ। তাৰপিছত সেনেকৈ কোৱাৰ পিছত মই আৰু ক'লোঁ দে, আপোনালোকে দৰমহা চৰমহা নাপায় নেকি যে আমাৰ পৰা যে পইচা খোজে, আপোনাকতো এতিয়া মোৰ কাৰণে ৰাখছে। তাৰপিছত কৈছে কি জানে না, য'ত ডক্টৰৰ চাইন থাকে তাতে ডক্টৰৰ চাইন মাৰা নাই, য'ত কেণ্ডিডেটৰ চাইন থাকে যাই এপ্লাই কৰিব তাৰ চাইনটো মানে মাজুদাৰ চাইনটোত ডাক্তৰে চাইন মাৰিছে, যাতে পইচাটো নেদায় তো নহ'লে নহ'ল, তোহাৰ নহ'ল। এতিয়া মই চালোঁ যেতিয়া ষ্টাম্প মাৰিব যাতে ষ্টাম্প মাৰোতে যিটো থাকে কাউণ্টাৰত থাকোঁতে কৈছে এটি চাইনটো ভুল হৈছে, ভালকৈ ঠিক কৰি লৈ চালোঁ কেণ্ডিডেটৰ জেগাত ডক্টৰৰ চাইন আৰু ডক্টৰৰ খালী জেগা চাইন মাৰাই নাই। তাৰপিছত গ'লোঁ, দে বাইদেউ এইটো ভুল হৈছে। তাৰপিছত কৈছে চাহ তাহ খৰচ নেদে, তাৰপিছত আৰু হ'ল খালী চাইন লাগি থাকে ধোৱা, সেনেকৈ কৈছে। আৰে ভাই, আপোনাক সেইটো কাৰণেতো ৰাখছে না, সেই কামটোতে ৰাখছে। তো সেই কামটোত ৰখাৰ কাৰণেতো আপোনাৰ তাতে গৈছোঁ। মই যদি সেইটো কাম কৰিব পাৰোঁ তে মই আপোনাৰ তাতে যাওঁ কিয়? বা আপোনাৰ যদি সেইটো কাম নহ'লে হয়, আপোনাৰ তাতে নগ'লোঁ হয় নহয় আমি। আপোনাক ৰাখছে চৰকাৰে দৰমহা 60,000-70,000 টকা দৰমহা দি ৰাখছে। আৰু আমি যাই পাইছিলোঁ এটামান বজাত ডিউটি চেঞ্জ হৈছে কি জানে, তো যাব ওলাৰ আগতে আমি যাই পালোঁ। তথাপিও ইমানটো আৰু সেই নহয় না ভাই, মানুহ এটা আহিছে চাইনটো লাগে, চাইনটো কমচে কম ভালকৈ মাৰি দিয়ে। মোক বুলি নহয়, মোৰ লগত যিটো দাদা গৈছিল সেই দাদাটোকো মানে কি উল্টাকৈ চাইন মাৰিছে, কাৰণ আমি চাহ খৰচ খুজিছিল নেদাৰ কাৰণে। তো চৰকাৰখনে যিমান যি কয় দে, পইচা ঘোচ চোচ কমি গৈছে বা কোনো অফিচত যায় পইচা দিব নালাগে, পইচা নেদাকৈ কাম হৈছে, তাতকৈ বেছি ডাবুল তাৰমানে চাহ খৰচৰ নামত লৈ থাকে। তো চাহ খৰচ নেদাৰ কাৰণে য'ত চাইন মাৰিব লাগে ত'ত মাৰা নাই, য'ত চাইন মাৰিব লাগে ত'ত মাৰিছে। এতিয়া ডাবুল চাইন হৈ গ'ল, কেণ্ডিডেটৰ চাইনতো ডক্টৰৰ চাইন হৈ গ'ল, ডক্টৰৰ চাইনতো ডক্টৰৰে চাইন মাৰি দিল। এটা ফৰ্মখন গ'ল এনেই, নেক্সট দিনা আনিব যাম, নেক্সট দিনা তাই টাইম নহ'ব বুলি ক'ব। এইটো হ'ল পৰিস্থিতি আমাৰ।